নমস্কাৰ সকলকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ আজিৰ ভিডিঅটো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে এক খুবেই ভাল খবৰ ক'ব লাগিব নিশ্চয়কৈ যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ বাবে খুবেই চিন্তা চৰ্চা চলি আছে আৰু এইবাৰ চৰকাৰ পক্ষৰ সাংসদে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু এক খুবেই ভাল খবৰ যে অংগনবাড়ী কৰ্মী সহায়িকা যেটো শ্ৰমিকৰ সরকারি কর্মচারী হিসাবে স্বীকৃতি দিব লাগে ইয়ারে দাবি প্রদান দাবি জানাইছে আৰু এইবাৰ স্মৃতি জুবাইৰা ইৰানী বাইদেউলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে চিৰাং বৰান এজন সাংসদ আৰু এই সাংসদ গৰাকীয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে স্মৃতি জুবাইৰা ইৰানী বাইদেউক লগ কৰি আৰু কোৱা হৈছে ইয়াৰ মূল দাবীসমূহৰ ভিতৰত এক নম্বৰত আছে আপোনালোকক মই যোৱাকালি এটা ভিডিঅ'ত কৈছিলো যে দেশৰ প্ৰায় উচ্চ ডাঙৰ নিউজ চেনেল যিবিলাক আছে আগহাৰি নিউজ চেনেলত প্ৰকাশ পোৱা মতে জনমত আপোনালোকে নিশ্চয় দেখা পাইছে জনমতত এইবাৰ প্ৰকাশ পাইছে যে অংগনবাড়ী শ্ৰমিকক চৰকাৰী কৰ্মচাৰী হিচাপে ঘোষণা কৰিব লাগে ইয়া খুবেই ইম্পৰ্টেণ্ট কথা আৰু মোষ্ট ইম্পৰ্টেণ্ট কিয়নো অংগনবাড়ী শ্ৰমিকে প্ৰায় দিনত 8 ঘণ্টাৰ ওপৰত ডিউটি কৰি থাকে 8 ঘণ্টা হয় 10 ঘণ্টা হয় কোনো লিমিট নাই সেই হেতুকে অংগনবাড়ী শ্ৰমিকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে যেহেতু এই কৰ্মচাৰীবিলাক আঁচনি হিচাপে অন্তৰ্ভুক্ত হৈ আছে আৰু সেই হেতুকে চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে আৰু গ্ৰেচুইটি প্ৰভিডেণ্ট ফাণ্ড কাৰ্যকৰী হ'ব লাগে কোৱা হৈছে গ্ৰেচুইটি কাৰ্যকৰী হ'ব লাগে যেহেতু আমাৰ গ্ৰেচুইটি কাৰ্যকৰী এতিয়াও হোৱা নাই গ্ৰেচুইটি কাৰ্যকৰী হ'ব লাগে গ্ৰেচুইটি হৈছে আপোনালোকৰ একালীন সাহায্য যেহেতু আমাৰ অসমত এইবাৰ দিছে আৰু অংগনবাড়ী শ্ৰমিক সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব 3 নম্বৰ দাবী যিটো সেয়া অংগনবাড়ী শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব লাগে এইবাৰ মাননি নহয় দৰমহা বৃদ্ধিও কৰিব লাগে সাংসদ চিৰাং বাৰ্ণে সহায়িকা আৰু চৰকাৰৰ দৰমহা সহায়িকাৰ দৰমহা আৰু চৰকাৰী কৰ্মচাৰীৰ দৰমহা 18,000 পৰা 26,000 টকালৈকে বৃদ্ধি কৰাৰ দাবী জনায় কোৱা হৈছে যে সহায়িকা কম পক্ষেও 18,000 টকা আৰু যিবিলাক কৰ্মচাৰী বা কৰ্মী আছে সেই কৰ্মীবিলাকক ৱাৰ্কাৰবিলাকক 26,000 টকালৈকে বৃদ্ধি কৰিব লাগে চিৰাং বাৰ্ণে এই কথা কেন্দ্ৰীয় আৰু মহিলা আৰু শিশু বিভাগৰ মন্ত্ৰী ইসমৃতি ইৰানীক এক বিবৃতি দিলে সাংসদ বাৰ্ণে কয় যে ফেব্ৰুৱাৰী মাহত শ্ৰমিকসকলে অপৰ্যাপ্ত দৰমহা মাহিলী পেঞ্চন বৃদ্ধি আৰু আন কেইবাটাও দাবীত 9 দিনীয়া ধৰ্মঘট সংঘটিত কৰিছিল কোৱা হৈছে যে আপোনালোকে নিশ্চয় জানে যে অংগনবাড়ী কৰ্মী সহায়িকাই 9 দিনীয়া ধৰ্মঘট সংঘটিত কৰিছিল আপোনালোকে ইতিমধ্যে জ্ঞাত আৰু সেই ধৰ্মঘটত বিভিন্ন দাবী আছিল তাৰে ভিতৰত 1 নম্বৰ দাবী আছিল যে অংগনবাড়ী শ্ৰমিকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে আৰু যদি এই দাবী স্মৃতি জুবাইৰা ইৰানী বাইদেৱে মানি লয় তেনেহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ হ'ব কিয়নো কেৱল যে এটা ষ্টেটত মাননি বৃদ্ধি হ'ব তেনেকুৱা নহয় যেহেতু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু সেই হেতুকে ৰাজ্যৰ প্ৰায়বিলাক ৰাজ্যতে এই দৰমহা বৃদ্ধি পাব বা মাননি হিচাপে নিদি অংগনবাড়ী কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব স্বাভাৱিক শিশুৰ খাদ্য খোৱাৰ হাৰ নিৰ্ণয় কৰাৰ কথাও কোৱা হৈছে ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট 16 টকা পৰ্যন্ত অংগনবাড়ী যিবিলাক শিশু আছে সেই শিশুক দিব লাগে সাধাৰণ শিশুক আৰু যিবিলাক ছেম ষ্টুডেণ্ট আছে অৰ্থাৎ ছেম শিশু আছে ছেম চাইল্ড্ৰেন ছেম চাইল্ড্ৰেনৰ বাবে 24 টকা বা অপুষ্টিকৰ যিবিলাক শিশু আছে 24 টকালৈকে দৈনিক দিব লাগে অৰ্থাৎ খাদ্য যোগান ধৰিব লাগে অংগনবাড়ী কৰ্মী গ্ৰেচুইটি প্ৰভাইডেড ফাণ্ড ৰূপায়ণ কৰিব যিটো ফাণ্ড সেই ফাণ্ড অতি সোনকালে দিব লাগে আৰু যিখিনি গ্ৰেচুইটি আছে গ্ৰেচুইটি মুকলি কৰিব লাগে আৰু কোৱা হৈছে 5-7 মাহৰ পাছত দৰমহা 1 পৰা 1,500লৈ বৃদ্ধি হ'ল কোৱা হৈছে যে বিভিন্ন ষ্টেটত ইতিমধ্যে 5-7 মাহ যোৱাৰ পিছত 1 পৰা 1,500 টকালৈ বৃদ্ধি হোৱাৰ কথা আপোনালোকে নিশ্চয় জানে যে প্ৰায়বিলাক ষ্টেটত মাননি বৃদ্ধি হৈছে 1 পৰা 1,500 টকা কিন্তু আমাৰ অসমতো 1 পৰা 1,500 টকাও ইতিমধ্যে বৃদ্ধি হোৱা নাই আৰু
কোৱা হৈছে মুদ্ৰাস্ফীতি আৰু চৰকাৰৰ বাবে ঘৰে ঘৰে জৰীপৰ সময়ত প্ৰয়োজনীয় তথ্য সংগ্ৰহৰ ক্ষেত্ৰত এই কৰ্মচাৰীৰ ভূমিকা বিবেচনা কৰিলে দৰমহা বৃদ্ধি অপৰ্যাপ্ত যেন লাগে। কোৱা হৈছে এইটো দৰমহা বৃদ্ধি কোনো যুক্তিকৰ নহয়। যদি আপোনালোকে প্ৰয়োজনীয় সংগ্ৰহৰ ক্ষেত্ৰত কৰ্মচাৰীৰ ভূমিকাৰ বিষয়ে জানে বা ঘৰে ঘৰে যিবিলাক আপোনালোকে জৰীপ কৰিছিল সেই জৰীপ মতে আৰু যি দেশৰ মুদ্ৰাস্ফীতি বৃদ্ধি সেই মুদ্ৰাস্ফীতিৰ ফলত এই কৰ্মী সহায়িকাৰ যিটো ১,৫০০ টকা বৃদ্ধি হ'ল সেয়া কোনো যুক্তিসংগত নহয়। আৰু যোৱা ৪০ বছৰৰ পৰাই অহৰহ দাবীৰে যুঁজি আছে অংগনবাড়ী কৰ্মী সহায়িকা। ইয়াক কোৱা হৈছে বাৰ্ণে কৈছে। আৰু ইয়াৰ পিছতো অংগনবাড়ী শ্ৰমিকক অসুবিধা দিয়া হৈছে। যদিও চৰকাৰে তেওঁলোকৰ পাৰিশ্ৰমিক ভাত্তা বুলি উল্লেখ কৰে তথাপি আচলতে সেয়া দৰমহা গ্ৰেচুইটিৰ সুবিধাৰ অধিকাৰী। কোৱা হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাক যিটো মাননি বুলি কয় কিন্তু কৰ্মচাৰী হিচাপেতো সদায় আছে আৰু সেইকাৰণে অংগনবাড়ীক মাননি বুলি নক'ব, তেওঁলোকৰ দৰমহাহে ক'ব আৰু দৰমহা দিব লাগিব। এনেকুৱাকৈ সাংসদ বাৰ্ণে ইস্মৃতি জুবাইৰা ইৰাণী বাইদেউক এটা স্মাৰক পত্ৰ দিছে আৰু এই দাবীসমূহ সন্মিলিত স্মাৰক পত্ৰ দি কৈছে যে প্ৰায় ষ্টেটতে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰিব লাগে। আৰু তলত আপোনালোকে যদি চাই কেৱল এটা নিউজ চেনেলতে প্ৰকাশ পোৱা নাই, বহুত কেইটা নিউজ চেনেল আগশাৰী নিউজ চেনেলত এইটো প্ৰকাশ পাইছে অংগনবাড়ী শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথাত। সাংসদ বাৰ্ণৰ স্মৃতি ইৰাণীলৈ ধন্যবাদ। এবাৰ কোৱা হৈছে যে সাংসদ বাৰ্ণৰ স্মৃতি ইৰাণীলৈ ধন্যবাদ দিয়া হৈছে যিহেতু স্মাৰক পত্ৰ গ্ৰহণ কৰিছে ইস্মৃতি জুবাইৰা ইৰাণী। দৰমহা গ্ৰেচুইটি প্ৰভিডেণ্ট ফাণ্ড কাৰ্যকৰী হ'ব লাগে। অংগনবাড়ী শ্ৰমিক সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব লাগে, ১৮,000 পৰা 26,000 কৰিব লাগে। ছেম কথাকে এইটো নিউজ চেনেলতো প্ৰকাশ পাইছে। আৰু আপোনালোকে নিশ্চয় এয়া লক্ষ্য কৰিছে দিল্লীত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীক বিবৃতি দি সাংসদ চিৰাং বৰানে এটা স্মাৰক পত্ৰ দিছে। আপোনালোকে নিশ্চয় স্মাৰক পত্ৰখন দেখা পাইছে। এই স্মাৰক পত্ৰখন স্মৃতি জুবাইৰা ইৰাণী বাইদেউক দিয়া হৈছে আৰু কোৱা হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি অতি সোনকালে বৃদ্ধি কৰিব লাগে। মাননি নহয়, চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে আৰু ১৮,000 পৰা 26,000 টকালৈকে দৰমহা দিব লাগে। আৰু এই যুক্তিসমূহ স্মৃতি ইৰাণী বাইদেৱে লৈছে আৰু যুক্তিসমূহ লৈ যিটো স্মাৰক পত্ৰ আছিল স্মাৰক পত্ৰখন গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰাৰ পিছত ধন্যবাদ দিছে সাংসদ বাৰ্ণৰ স্মৃতি ইৰাণীলৈ ধন্যবাদ। সাংসদ বাৰ্ণে স্মৃতি ইৰাণী বাইদেউক ধন্যবাদ দিছে আৰু কৈছে যাতে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দুখ নিবাৰণ হয়। আৰু আপোনালোকে যদি এই স্মাৰক পত্ৰখন চাই ইয়াত কোনো ধৰণৰ ষ্টেটৰ নাম উল্লেখ নাই যে অমুক ষ্টেটৰ বাবে কোৱা হৈছে। কেৱল ভাৰতৰ প্ৰায়বিলাক ৰাজ্যৰ বাবে এই কথাকে কোৱা হৈছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে হওক বা আমাৰ অসম চৰকাৰে হওক কোনো ধৰণৰ এতিয়ালৈকে সিদ্ধান্তত উপনীত হোৱা নাই। মাজত মাত্ৰ বাকী আছে 3টা দিন, যিহেতু অংগনবাড়ী কৰ্মী সহায়িকাই বান্ধি দিছিল 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ ভিতৰত অসম চৰকাৰে বৃদ্ধি কৰিব বিচাৰিছিল যে অংগনবাড়ীৰ যিটো অফিচিয়েল অৰ্ডাৰ কপি দিয়া হ'ব ইয়াৰ আগতে দিয়াৰ কথা কৈছিল। কিন্তু অংগনবাড়ী কৰ্মী সহায়িকা আৰু পিছুৱাই দিছে, 31 ডিচেম্বৰলৈ দিয়া হৈছে যে 31 ডিচেম্বৰৰ ভিতৰতে আমাক দিয়ক, কোনো আপত্তি নাই। কিন্তু অসম চৰকাৰে এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ আশাবাদী অতি সোনকালে যাতে অংগনবাড়ী কৰ্মী সহায়িকা মাননি বৃদ্ধি পায়। আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাই যাব। থেংক ইউ। জয় অসম।